বন্ধুসকল, ৰামায়ণ বা মহাভাৰত এনে এখন মহাকাব্য যাৰ প্ৰতিটো কাহিনীত আছে অমিতৰ ৰস। হয়তো এনে কোনো ব্যক্তি নাই যি নেকি ৰামায়ণ বা মহাভাৰতৰ ৰসাল কাহিনীসমূহ শুনাৰ প্ৰতি আগ্ৰহী নহয়। প্ৰতিজন লোকে এই ৰসাল কাহিনীসমূহ শুনাৰ প্ৰতি অতি আগ্ৰহী। আনকি হয়তো আপুনিও এনেধৰণৰ কাহিনী শুনাৰ প্ৰতি অতি আগ্ৰহী। আৰু এনেধৰণৰ আমোদজনক ভিডিঅ'সমূহ পাই থাকিবৰ বাবে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা নটিফিকেশ্যন বেলটো টিপি দিবলৈ নাপাহৰিব, যাতে মই আপলোড কৰা সকলো ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি লাভ কৰে। বন্ধুসকল, মৃত্যু হ'ল জীৱৰ এক চিৰবাস্তৱ পৰিঘটনা। বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো জীৱই এদিন নহয় এদিন মৃত্যুৰ কোলাত শুই পৰে। মৃত্যুৰ দুৱাৰদলিৰ পৰা কোনো জীৱই হাত সাৰিব নোৱাৰে। আনকি আপুনি ভাবি হয়তো আচৰিত হ'ব যে আনকি স্বয়ং বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী ভগৱানো এই মৃত্যুৰ পৰা হাত সাৰিব নোৱাৰে। আপুনি জানেনে যে বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী ভগৱান শ্ৰীৰামৰ কিদৰে মৃত্যু হৈছিল? ভগৱান শ্ৰীৰাম আছিল বিষ্ণুৰ সপ্তম অৱতাৰ। দুষ্ট আৰু মহাপাপী ৰাৱণক বধ কৰাৰ উদ্দেশ্যে ভগৱান বিষ্ণুৱে তেওঁৰ সপ্তম অৱতাৰ ধাৰণ কৰিছিল, আৰু সেয়াই আছিল ভগৱান শ্ৰীৰাম। ভগৱান শ্ৰীৰামে ৰামায়ণৰ যুদ্ধত লংকাধিপতি দুষ্ট ৰাৱণক বধ কৰি তেওঁ অযোধ্যালৈ উভতি আহিছিল। আৰু পত্নী সীতামাতাৰ মৃত্যুৰ পিছত ভগৱান শ্ৰীৰামে 11,000 বছৰ অযোধ্যাৰ ৰজা হিচাপে থাকি পৃথিৱীৰ কৰণীয় সকলো কাৰ্য সম্পাদন কৰিছিল। আৰু লাহে লাহে তেওঁৰ দায়িত্বৰ তালিকাখন চমু চাপি আহি পৃথিৱী ত্যাগ কৰাৰ ক্ষণ সমাগত হৈছিল। কিন্তু ভগৱান শ্ৰীৰামৰ লগত আছিল তেওঁৰ অতি প্ৰিয় ভক্ত মহাপৰাক্ৰমী মহাজ্ঞানী মহাবীৰ হনুমান। আৰু ভগৱান শ্ৰীৰামে জানিছিল যে যদি তেওঁৰ লগত মহাবীৰ হনুমান থাকে তেতিয়া তেওঁক মৃত্যুৱে স্পৰ্শ কৰিব নোৱাৰে, কাৰণ হনুমান আছিল অতি পৰাক্ৰমী আৰু অমৰ আৰু ৰামৰ অতি প্ৰিয় ভক্ত। গতিকে হনুমানে তেওঁৰ উপস্থিতিত ভগৱান শ্ৰীৰামক মৃত্যু হোৱাটো কোনো পৰিস্থিতিতে হ'বলৈ নিদিয়ে। আৰু সেইবাবে ভগৱান শ্ৰীৰামে তেওঁৰ আঙুলিত পিন্ধি থকা এটা আঙুঠি পাতাললৈ পেলাই তেওঁ হনুমানক সেই আঙুঠিটো বিচাৰি উলিয়াবলৈ নিৰ্দেশ দিছিল। আৰু মহাবীৰ হনুমানে প্ৰভু শ্ৰীৰামৰ আজ্ঞা সৰুগত কৰি তেওঁ আঙুঠিটো অনাৰ উদ্দেশ্যে পাতাললৈ যাত্ৰা কৰিছিল। আৰু সেই সময়তে স্বয়ং কালৰূপী মৃত্যু এজন মুনিৰ বেশ ধৰি অযোধ্যাত প্ৰৱেশ কৰি ভগৱান শ্ৰীৰামক লগ কৰিছিল। আৰু তেওঁ ভগৱান শ্ৰীৰামক জনাইছিল যে তেওঁলোকৰ কথোপকথন হৈ থকাৰ অৱস্থাত যাতে কোনো লোক ভিতৰলৈ আহিব নোৱাৰে। যদি আহে তেওঁ সেই লোকজনক হত্যা কৰিব। ভগৱান শ্ৰীৰামে মুনিজনৰ আজ্ঞা পালন কৰি প্ৰহৰীদাৰ হিচাপে তেওঁৰ প্ৰিয় ভাতৃ লক্ষ্মণক দুৱাৰদলিত থাকিবলৈ নিৰ্দেশ দিয়ে আৰু কয় যাতে কোনো লোক ভিতৰলৈ আহিব নোৱাৰে। আৰু সেই মুনিৰ ৰূপ ধাৰণ কৰি অহা মৃত্যুৱে ভগৱান শ্ৰীৰামক জনায় যে তেওঁৰ পৃথিৱী ত্যাগ কৰাৰ ক্ষণ আহি পালে আৰু তেওঁ পৃথিৱী ত্যাগ কৰিব লাগে। কিন্তু তেনে সময়তে দুৰ্বাসা মুনি দুৱাৰদলিত উপস্থিত হৈ লক্ষ্মণক ভিতৰলৈ প্ৰৱেশ কৰাৰ অনুমতি বিচাৰিছিল, কিন্তু লক্ষ্মণে তেওঁক ভিতৰলৈ যাবলৈ অনুমতি দিয়া নাছিল। তেতিয়া মুনি দুৰ্বাসাই সমগ্ৰ অযোধ্যাবাসীক ধ্বংসৰ শাপ দিয়াৰ ভয় প্ৰদৰ্শন কৰে, আৰু লক্ষ্মণে অযোধ্যাবাসীৰ ধ্বংসৰ পৰিৱৰ্তে তেওঁ নিজকে চৰায়ু নদীত প্ৰাণত্যাগ দিছিল। আৰু লক্ষ্মণৰ মৃত্যুৰ পিছত শ্ৰীৰামেও সেই নদীত নিজৰ প্ৰাণত্যাগ দি আকৌ বিষ্ণু অৱতাৰ ধাৰণ কৰিছিল। আৰু যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপুনি মোৰ চেনেলটো নতুনকৈ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।